हेलो फ्रेंड्स दीपज्योति मिक्स ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা ভিডিঅ' এটা কৰিলো এইখিনি মই সাফা কৰি আছিলো ৰাতিপুৱা ইয়াতে হেৰি কৰিম বুলি কি কয় এটো সবজি লগাম বুলি সাফা কৰি থাকোঁতে বিছাই ফুটিলে হাতত বিছাই ফুটি আজি দুদিন তিনদিন মান হ'ল মানে এনেকা হৈছে বস্তুটো ফুলি খজুৱাই আছে আৰু মানে ফুলি গৈছে মানে গুটি গুটি হৈ পিনি তো আজি মই ভাবিলো আগৰ দিনতো মানুহবিলাকে বিছাই ফুটিলে এনেকৈ জৰুৱাইগে আজি মই জৰুৱাই চাওঁ বুলি ভাবিলোঁ আমাৰ নিচাদয়ে যায় মানে মা ককাইকে মা গাঁৱলৈ যাম এতিয়া মই চ' আপোনালোকক জাৰিলে মানে বিছা সঁচাকৈ ফুটিছে নে মিছাই ফুটিছে এইটো দেখুৱাম আৰু কেনেকৈ জাৰে কি হয় ইয়াৰ প্ৰচেছটো দেখুৱাম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্ট কৰিব থেংক ইউ আহি পালোহি ইয়াতে টোপোলাটো ৰেডি কৰি লৈছোঁ দিবৰ কাৰণে চ' নিচাদয়ে পানী আনিব গৈছে আপোনালোকে চাই থাকক কেনেকৈ জাৰে কি কৰে দিছে এক বাল্টিং পানী আনি ল'লে গোটেই পানীখিনি জাৰিব চাগে সম্ভৱ আহি আছে কি কৰিছা তুমি গছৰ ওপৰত হা এনেই আছা নিচাদো আহি গ'ল বাতি লৈ পিনি কাঁহৰ বাতি লৈ এইজন নিচাদো আমাৰ মা ভাগৰ সবচে ডাঙৰ ককাইক হয় কেতিয়াবা আহা হয় ইয়ালৈ দেখাই আছোঁ আপোনালোকক ওচৰৰ পৰা এইটো টোপোলাটো দিলোঁ এ দেখিছে চাগে নোম সৰু সৰু নোম ওলাইছে এইবোৰ নোম দেখিছেনে বিছা নোম বৰ বেছি নাই আনো নিচাদো অকণ কমকৈ আছে আপোনালোকে দেখিছেনে নাই দেখা মই ধৰিব পৰা নাই কিন্তু মই দেখিছোঁ ইয়াতে সৰু সৰুকৈ এইবিলাক সৰু নোম কিন্তু মোৰ বৰ বেছি নাই কাৰণে মোৰ আঙুলিটো বৰ মানে বেছি হোৱা নাই জাষ্ট অকণমান গুটি গুটি উঠিছিলে তো ইয়াত যিমানখিনি ওলাব লাগে সিমানখিনি ওলাইছে সৰুকৈ অকণমান ওলাইছে এইখিনি পানীটো একোৱেই নাই সৰু কোলা এইখিনি চাইডে দেখিছেনে মই ভালকৈ হেৰিয়ৰ কাৰণে দেখি নাপাওঁ গছৰ হেৰি আৰু সূৰ্যৰ পোহৰটোৰ কাৰণে চব কোলা গোটেইখিনি কিমান ওলাইছে যথেষ্টখিনি ওলাইছে দেই এইবাৰ নিচাদো মই সুধি লৈছোঁ ভিতৰত বিচাই ফুটিলে কেনেকুৱা হয় তো আপোনালোকক ক'ম যদি এনেকুৱা হয় তেনেহ'লে আপোনালোকে আহি পিনি ক'ব নিচাদো বিচাই ফুটিলে মানে কেনেকৈ গম পায় এইটো কি হৈ থাকে খজুৱাই থাকে নেকি বহুত খজুৱাই থাকে আৰু কি হয়নো আৰু এনেকুৱা হেৰি হ'লে মানে ঘাঁহ হ'লে ঘাঁহটো নুশুকাই নেকি পটককৈ ঘাঁহটো নুশুকাই ন অঁ গম পালে মানে যদি ঘাঁহ হৈ থাকে কিছুমানৰ ঘাঁহ হৈ থাকিলেও বিচা নোম থাকিব পাৰে আপোনালোকে আহি পিনি জৰুৱাই চাব পাৰে এবাৰ এতিয়া গম পাব মানে যদি মোৰ ঘাঁহ হোৱা নাছিলে জাষ্ট গুটি হৈ গৈছিলে আজি 3 দিন হ'ল হেৰি হৈ থকা তো আহিলোঁ অকণমান হেৰি কৰিলোঁ
জাৰিলোঁ, নোমো ওলালে। বৰ আপোনালোকক ভালকৈ দেখিছেনে নাই দেখা ধৰিব পৰা নাই, কিন্তু মই ধুনীয়াকৈ দেখিছোঁ। বহুত বেছি নাই হোৱা মানে, জাষ্ট অলপমান হৈ আছিলে, সেইকণৰ কাৰণে মানে অকণমান হেৰি হ'ল আৰু। চ' ভিডিঅ'টো কেনেকুৱা পালে চাই পিনি ক'ব, কমেণ্ট কৰিব। চ' আজিলৈ আহোঁ, বাই।